হয় আপুনি যে কথা চুবাই আছে ছাৰ আহিছে বহিবলৈ দিয়া নাই 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 মইহে বহা নাই কালি ৰাতি ডিউটি মাৰিলে হয় ছাৰ ক'ত মাৰিলে থানাত থানাত হয় ও তাৰ মানে কালি আপুনি ডিউটিত যোৱা নাছিলে তুমি কিয় ওপৰতে মাত মাতিছা দেখিছানে নাই দুজন ডাঙৰ মানুহে কথা পাতি আছে ৰ'ব নহয় ছাৰ ইহঁতক মই দেখিছো মই আপোনাক এইবিলাক কথা বাদ দিবলৈ দিছো নে নাই কওক কালি ৰাতি আপুনি ক'ত গাঁত খান্দিছে মোক দেখুৱাওক তাৰমানে খালি এইবোৰ ছাৰ কি কৈছে বুজা নাই চালাকি নকৰিব মই চব কথা গম পাইছো সেই মাধৱ মাৰটো মোক ঘৰত দিলে নে মোহনে দিলে এতিয়া আচল মাধৱ মাৰটো মইহে দিম আহক ক'লে যায় ক'ত গাঁত খান্দিছে দেখুৱাব বলক বেলেগৰ বাৰীত খন্দা নাই নহয় মোৰ নিজৰ বাৰীত গাঁত খান্দিছে বলক চাম বলক ঐ কালি ৰাতি সেইকাৰণেহে মই বাৰীত কোনোবাই ঘুটমুটাই থকা শুনিছিলো হিৰো ক'ত কি গাঁত খান্দিলে বাৰু এ আছো হে বিষ্ণু কোনে কৰিলে এইবোৰ আৰে কোনে কৰিব আৰু যোৱাই কৰিলে চাগে লাইফত বহুত পুলিচ দেখিলো কিন্তু ঘৰত কিনি দিয়া পুলিচ আজি প্ৰথম দেখিলো মই ঐ কি ক'লে মই হিন্দী দিয়া পুলিচ ৰ'ব না চাওকচোন একো নজনা নুশুনাকে কেনেকে কথা কয় আপুনিয়ে কওকচোন আপুনিনো কিয় খান্দিলে কম বাৰু মানে মিছাই কৈতো লাভ নাই দিয়কচোন মিছাই ক'লে আকৌ সুদাই নেৰিম নকয় যা এই ৰ'ব হেৰি এনেকে মাজত মাত মাতি থাকে নেকি একো কথা নজনাকৈ মই ইয়াৰ পৰা এক খোজো লৰচৰ নকৰো এনেকে মাজত মাত মাতি থাকিলে কথা কোৱা কনচেন্ট্ৰেট বগা ওখ মানুহ এজন মূৰত পাগুৰি বগা চোলা পিন্ধি আহি মোক কৈছে বোলে কৃষ্ণ তোৰ ঘৰৰ কাষৰে এই নাৰিকলজোপা আৰু এই আমজোপাৰ মাজতে বগা ফুলজোপাৰ তলতে শুভ্ৰ পুষ্প গাত এটা 3টা সোণৰ কলহ পুতি থোৱা আছে বোলে দিনটো উপবাসে থাকি ভক্তিভাৱে ভকত 3জনক তই ভাত খুৱাই দিবি আৰু ৰাতিকে মই কোৱা ঠাইডোখৰত তই চাহ এটা মাৰিবি 3টা বস্তু তাতে পাবি বিশ্বাস কৰক ছাৰ তেওঁ কোৱা মতে মই দিনটো ভক্তিভাৱে আছো মই হেপ অকণ গিলা নাই ছাৰ ইহঁতকেইটাক মই ভাত এসাঁজ খুৱাম বুলি গোৱাপা নাক কৰিছো ৰাতিটো তাত চাপটো মাৰিছো মালটো নাই নহয় ৰাতি মই কিবা শব্দ শুনিছো নহয় মই ভাবিছো কোনোবাই কিবা কৰি আছে নেকি তাৰ মানে ইয়াত গাঁত খান্দি আছিলে ভুল এটা হ'ল মোৰো মানে ছাৰ ৰাতি মোৰ অকণমান ভয় লাগে সেইকাৰণে বোলো হৰক মাতি দিওঁ সি অকণ সহায় কৰি দিব ক'ৰ পৰা জানো মোহনটোও আহি ওলালহি দুইটাকে লগত লগাই লোৱাৰ কাৰণে দ্ৰব্যভাগে দেখা নিদিলে নেকি ছাৰ কিন্তু জেগাখন আপুনি ঘূৰিছা সেইকণ জেগাই দেখিছো কি হ'ল আৰু মালটো এতিয়া এই আকাশত চাং পাতি আপুনি কোনোবা দিনা মৰিব চাই থাকক মই নিজে সপোনটো দেখা নাই ছাৰ বিশ্বাস কৰক মই সেইবোৰ ভাবি খোৱাও নাই এই থৈ দিয়ক আপোনাৰ বাৰে বান কৰা কথা গোসা সঁচাকে সপোনত দেখিছিলো কিয় বিশ্বাস নকৰে বাৰু মই নিচা ঢুকা বোলে না এ নেখাওঁ বিউটিহঁতক ভাত খুৱাম বুলি কৈ ফটোৱামি কৰিলে নাইট ডিউটি কৰিম বুলি ফাঁকি দিলে আপোনাক মই কি কৰিম কওকচোন নাইট ডিউটি কৰিম বুলি মোৰ পৰা জোৰ কৰি দায়িত্ব লৈ ইয়াত আহি সোণ বিচাৰি আছিল যোৱাই সপোনৰ সোণৰ কলহ পাবলৈ এই মাটিখিনি নেফানেফ কৰি পেলালা জমনি দেই সুবিধা পাই ডাঙৰ লেকচাৰ এটা মাৰি দিলে ন চব বিশ্বাস কৰক আপোনালোক চব আছে মই সঁচাকেও যদি তাৰ সোণৰ কলহ পালোহেঁতেন ন মই 1 টকা ঘৰত নেৰাখো মই চব ৰাজকোষত দি দিলোহেঁতেন সেইকাৰণে মনে মনে এয়া কাম কৰিলে ঘপককে কৈ দিব নোৱাৰো নহয় মই মণিকে নকলো মণি কৈছো শুনক গাঁতখিনি পুতক আৰু সোনকালে ড্ৰেছ কৰি থানালৈ আহক আজিৰ পৰা এনেকুৱা যদি আপোনাক ফটোৱামি কাম কৰা বুলি গম পাওঁ চাব মই কি পানিছমেণ্ট দিম আছো দেখা দিব তেৰা আকৌ দেখা দিব প্লেচটো সলাব দেখা